আমি এতিয়া গৈ আছোঁ বাইকেৰে সৰস্বতী পূজা চাবলৈ আৰু আপোনালোকেও আহি থাকক। আমি আহি পালোঁ নলবাৰী কলেজ আৰু এতিয়া আপোনালোকক দেখুৱাম নলবাৰী কলেজৰ সৰস্বতী পূজা। আপোনালোকে চাই থাকক এই ভিডিঅ'টো। বলক আমি ভিডিঅ'লৈ সোমাই যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আপোনালোকেও সোমাই নলবাৰী কলেজৰ মাজলৈ এই ভিডিঅ'টোৰ মাজেদি। আহক আমি চাওঁ এতিয়া সৰস্বতী পূজা নলবাৰী কলেজৰ। মোবাইল এতিয়া আমার নাই না এটা হজরে আছে টিভি দেখতে চাই লওক আপোনালোকে, এয়া হৈছে নলবাৰী কলেজৰ সৰস্বতী পূজাৰ আয়োজন। চাই লওক আপোনালোকে সৰস্বতী পূজা নলবাৰী কলেজৰ। সঁচাকৈ নলবাৰী কলেজৰ সৰস্বতী পূজা চাবলৈ আহি বহুত ভালেই লাগিল আৰু আপোনালোকৰো হয়তো বহুত ভাল লাগিছে নলবাৰী কলেজৰ সৰস্বতী পূজা চাবলৈ পাই। এয়া হৈছে নলবাৰী কলেজৰ সৰস্বতী পূজা। ইয়াত আহি খুবেই ভাল লাগিছে নলবাৰী কলেজৰ সৰস্বতী পূজা। এই পূজাখন দেখি বহুত ভাল লাগিছে সৰস্বতী পূজা। আমি আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম, কিন্তু আপোনালোকে লাইক কমেণ্ট কৰিব নাপাহৰিব। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকক পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।